বজোৱা পুনৰবাৰ বজোৱা মোহনতানাই ৰলা কিয় তোমাৰ বংশী মাত শুনিলে দুখ বেজাৰ সকলো পাহৰাই পেলায় নহও সুন্দৰ মই ককাসকল সুন্দৰে বৃন্দাবন সুন্দৰ যত তৰুলতা বন সুন্দৰ সৌ যমুনাৰ জল তাতোতকৈ সুন্দৰ যত গুধনুচাৰী কিমান যে আনন্দ লাগে নহয়নে সখাসকল হয় হয় সখা তেন্তে ব'লা গোবৎসগণলৈ নৃত্য কৰি আগুৱাই যাওঁ ব'লা ব'লা সখা কৃষ্ণ গরৌ চৰাই থাকে বহুত কেলাই নাচি বাগি খেলা কৰি আছে ক্ষীৰতী মৌৰ আৰু পাখি তেৰি বিৰাই থকা সেইটোৱেই হব চাগে কৃষ্ণ আজমিৰ পৰম সৌভাগ্য ওই তোরা চক্রবর্তীয়ে যে কাম নোৱাৰিলে কৰিব এই কাম সম্পন্ন কৰি এই বকাসুৰে লাভ কৰিম কংসৰে অৰ্ধৰাজ্য যাওঁ ৰে মই কৃষ্ণৰ সমীপে নালাগে নালাগে
দাদা ইয়াক মই চিনিছো ই কংস অনুচৰ দুৰন্ত বকাসুৰ তোমালোকে মাতো ইয়াৰ পৰাই আনন্দ মনেৰে চাই থকা মই আকি দশা কৰো সেই কলিয়া কৃষ্ণ তোক ভক্ষণ করিয়ারি কংসর অর্থরাজ্যময় করিম গ্রহণ নকরি বলম বেষ্টে কেয় আগুৱাই যাওঁ বলা বলা ককা
আজি কি কোৱাৰ কথা পাহৰিয়ে গলা নেকি? হয়তো আকৌ আমি ইমান পৰে কৃষ্ণৰ সৈতে নাচি বাগি থাকোতে কোৱাৰ কথা পাহৰিয়েই গলো। খাই ললাই ভাল হ'ব। আজি কি হৈছে জানানে বাৰু? কি হৈছে ককা? প্ৰকৃতিৰ সকলো ফল মূল, পখিলা, চৰাই চিৰিকটি আৰু জীৱ জন্তু মিলি এখনি মেলা পাতিছে। এনে আচৰিত মেলা মই কিন্তু কাহানিও দেখা নাই দেই। সঁচানে ভাই কানু? তেন্তে আমি এবাৰ চাই আহোঁগৈ। ঘূৰি আহিও বাকীখিনি খাব পাৰি। ব'লা বৰ ভাল হ'ব। আজি তাকেই কৰি দেখাম জগতক। ভক্ত আৰু ভগৱান অভিন্ন। মেলা দেখা পালানে বাৰু? ক'তা আমি গৈ দেখোন একোৱেই দেখা নাপালো। জানো তোমালোক যোৱাৰ লগে লগে ময়ো সৌফালে গৰু খুৱাবলৈ গৈছিলো। যেতিয়াই কোনোবা কিবা কৰিলে নেকি? যি কি নহওক এতিয়া যি আছে তাকেই খাই লোৱা হওক। পুনৰ নৃত্য কৰি আগুৱাই যাওঁ ব'লা। ব'লা সখা।
কৌতুকী কঙ্খর প্রাণ বৈরী কলিয়া কৃষ্ণ বকা হরক বধ করি তোর অত পালিত কোনে সরছে ও হৌয়া হৌয়া গরুজাতের মাজতে হিরত মোরার পাখে খৌটুই কৃষ্ণ হব অঙ্খর অন্ধর এতিয়া মই ইয়াতেই পৰি থাকো সিহঁতেই ফুৰা হতেই অপাকে মই গেলি পেলাম আৰু লাভ কৰিম মই অথত্ৰে কংসৰে অৰ্ধৰাজ্য আমি ইমান পৰে ৰং ধেমালি কৰি আছো হয় কিন্তু আমাৰ গুবৈশ্যগণ দেখোন নাই তোমালোকে এইফালে বিচাৰি যোৱা দাদা আৰু মই অন্যফালে বিচাৰি যাওঁ ইমান কম সময়ৰ ভিতৰত তেওঁলোক বাৰু গৈ ইমান দূৰ পালে মানে ভাই কানু আমি সৌফালে বিচাৰি যাওঁ ব'লা ব'লা বুজিছো দুৰন্ত অঘাসুৰে আহি আমাৰ সকলো গুবৈশ্য আৰু বালকসকলক ভক্ষণ কৰিছে ৰ দুষ্ট তোক আজি উচিত শাস্তি দিম
আজি তোমালোকে অভাৱপুৰৰ মায়াজালত পৰি নিজকে নিজেই বলি দিছিলা হওক। মইহে তাইৰ মায়া বুজিব পাৰি তৎক্ষণাত তাইৰ পেটত সোমাই উশাহ নিশাহ বন্ধ কৰি তাক হত্যা কৰিলো। সখাসকল, আমি পুনৰ নৃত্য কৰি আগুৱাই যাওঁ ব'লা। ব'লা ব'লা ককা।
সখাসকল আমাৰ গোবৎসই পাল বহুদূৰ পালেগৈ মই সিহঁতক ঘূৰাই নুগৈ তোমালোক খন্তেক ইয়াতে অপেক্ষা কৰা বাৰু কথাটো হলে সঁচাই মোৰ বৰ ভয় লাগিছে এতিয়া কি কৰা যায় সখাসকল তালৈকে গৈ পিয়া গুচাই পানী খোৱা আৰু যদি ভোক লাগে হামিত গৈ ফল-মূল বিচাৰি খোৱা চোৱাচোন চোৱা গৰুবোৰ পানী খাব নামিলেই আমিও তালৈকে যাওঁ ব'লা 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 সখা সখাসকল দেখোন নচেতন হৈ পৰি আছে বুজিছো এই হ্ৰদত দুষ্ট কালিনাগে বাস কৰিছে তাৰ বিষ উদ্গীৰণ হৈ হ্ৰদৰ পানী বিষাক্ত হৈ পৰিছে আৰু তাকেই খাই মোৰ সখাসকল অচেতন হৈ পৰি আছে বাৰু প্ৰথমে মই মোৰ অমৃত নয়নেৰে সখাসকলক জীয়াই লওঁ সখাসকল তোমালোকে এই হ্ৰদত কি আছে নাজানা কি আছে সখা এই হ্ৰদত দুষ্ট কালিনাগে বাস কৰিছে তাৰ বিষ উদ্গীৰণত হ্ৰদৰ পানী বিষাক্ত হৈ পৰিছে আৰু তাকেই খাই তোমালোক অচেতন হৈ পৰি আছিলা সখাসকল এতিয়াই মই এই দুষ্টক উচিত
দণ্ডবিহীন। নালাগে নালাগে কানু, তোমাৰ শৰীৰত বিষ লাগিব। তাৰ বাবে কোনো চিন্তা নকৰিবা। তোমালোকে মাথো ইয়াৰ পৰাই আনন্দ মনেৰে চাই থাকা।
নাগ পত্নীসকল, তোমালোকৰ প্ৰাৰ্থনাত মই হৈছো সন্তুষ্ট। যোৱা, অতি সোনকালে এই দ্বীপ ত্যাগ কৰা। ঐ কালিনাগ, তই এতিয়াই ৰমন দ্বীপলৈ গমন কৰ। তোৰ শিৰত মোৰ পদচিহ্ন ৰল যেতিয়া, পক্ষীৰাজ গৰুণ্ডলৈ কোনো ভয় নকৰিবি। জয়